নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ বাবু অফিচিয়েললৈ। আৰু আজি মই আপোনালোকক দেখাম এটা ফেচবুক পেজ আপোনালোকে সহজে কিদৰে ডিলিট কৰিব। তাৰ বাবে আপোনালোকে ফেচবুক এপটো উলিয়াই ল'ব। ফেচবুক এপটো উলিয়াই লোৱাৰ পিছত আপোনালোকে পেজত যাব। পেজত যোৱাৰ পিছত আপোনালোকে পেজ ইয়ৰ মেনেজ আপোনালোকৰ নিজৰ পেজটোত ক্লিক কৰিব। আপোনালোকে দেখিব পাইছে আপোনালোকৰ পেজটোৰ নামটো তলতে লিখা আছে অভাৰভিউ, এড, নটিফিকেশ্যন। এইবোৰ আপোনালোকে চুইপ কৰি এনেদৰে আনিব। অনাৰ পিছত মোৰ দেখিব পাইছে ছাইডত, আপোনালোকে মোৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ছেটিংছ দেখা পাইছে, ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰাৰ পিছতে প্ৰথমত আপোনালোকে দেখা পাইছে জেনেৰেলত আপোনালোকে ক্লিক কৰিব। অলপ সময় ৱেইট কৰিব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত দেখা পাইছে ৰিমুভ পেজ, পাৰ্মানেণ্টলি ডিলিট দেখা পাইছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে পেজটো ডিলিট হৈ যাব। তলত আহি যাব। এতিয়া ইয়াত আপোনালোকে দেখা পাইছে ৰিমুভ পেজ, ডিলিট এ পেজ ইজ পাৰ্মানেণ্ট। আপোনালোকে ইয়াত ডিলিট পেজত ক্লিক কৰি দিব। ইয়ৰ পেজ হেজ বিন ডিলিটেড আপোনালোকে দেখা পাইছে। এনেদৰে অতি সহজে আপোনালোকে ফেচবুক পেজ এটা ডিলিট কৰিব পাৰিব। যদি আপোনালোকে এটা ফেচবুক পেজ বনাব নাজানে তেন্তে ওপৰত আই বটনত এটা ভিডিঅ' দিয়া আছে। সেই ভিডিঅ'টো চাই আপোনালোকে অতি সহজে এটা ফেচবুক পেজ বনাব পাৰিব। গতিকে আই বটনত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাওক, বা ডেছক্ৰিপশ্যনত মোৰ সেই ভিডিঅ'টো লিংক দিয়া আছে। আপোনালোকে তাত গৈ মোৰ ভিডিঅ'টো চাওক আৰু এতিয়া এটা সহজে ফেচবুক পেজ ক্ৰিয়েট কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। তেতিয়া মোৰ আগলৈ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সহজে লাভ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।